हेलो फ्रेंड्स मैं परशमणि क्रिश्चियनिजमলৈ আপোনাক স্বাগতম। এদিনতে আমি শিৱসাগৰখন ঘূৰিলোঁ, যিখিনি পাৰোঁ সিমানখিনি ঘূৰিছোঁ। তাৰে অকণমান এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত দাঙি ভিডিঅ'টো লম্বা যদিও আপোনালোকে নিশ্চয় চাই ভাল পাব। শেষলৈকে চাওক, প্লিজ আপোনালোকে শেষলৈকে চাওক, চাই কিনে ভিডিঅ'টো কেনেকুৱা লাগে। যদি ভাল লাগিছে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিব। তলত থকা বেল আইকনটো দবাব নাপাহৰিব। বেয়া ভাষা নকবি পাগলা। আমি আহিছোঁ, আপোনালোকে ভাবিব পাৰে ইহঁতে কি দেখাই আছে। ইয়াত বগলী চাওক, বগলী সাধাৰণতে আজিকালি গাঁওবিলাকতো নোহোৱা হৈ গৈছে, চহৰৰটো কথা বাদেই। আপোনালোকৰ আজিকালি ল'ৰা ছোৱালী বগলী দেখা নোপোৱাই হৈছে। চিৰিয়াখানাত গৈ বগলী চাব লগা হৈছে। চাওক বগলীকে চাওক, বৰ্তমান মই জুম কৰি দেখাই দিছোঁ। এই বগলী বিচাৰ চাওক আপোনালোকে, বগলী বিচাৰ চলি আছে। এইবিলাক মাছ খাই আছে নে কাছ খাই আছে সিহঁতে জানিব। আৰু আমি এণ্টাৰ কৰিলোঁ ভিতৰত, আমি গৈ আছোঁ। এখেতসকলে কাম কৰি আছে। মাছ ওলাইছে নেকি খুৰা? জোক ওলাইছে। এয়া ৰংঘৰ। অকলশৰীয়া চৰাইটি শালিকি। চিকিউৰিটি। আমাৰ অসমৰ পুৰণা সমল এইবোৰ। এইকেইটা মোৰ বস্তুকেইটা। এয়া আমি আহিছোঁ অকণমান এইটো তালাব আছিলে চাগে দেই, না গোবৰ গেছ বনাইছিল নেকি? কিবা আছিল। এইডাল প্ৰকাণ্ড গছ। নাই চিকিউৰিটি। মোৰ এটা কুৱেশ্যন আছে যে এইবিলাক যে দেখিছোঁ নলাবিলাক, এই নলাবিলাক আহোম ৰাজত্বতে বনোৱা নে এতিয়া বনোৱা? আমি আন্ধাৰৰ মাজত সোমাইছোঁ। আহিছোঁ, কি আছে ধৰিব পৰা নাই। কিয় বনাইছিলে তাত সেইটোও ভালকৈ গম পোৱা নাই। চেক কৰিব লাগিব। এইবিলাক তেতিয়াৰ দিনতে কি আছিলে, খিৰিকী আছিল নে কি আছিল, দৰ্জা আছিল, খিৰিকী একো ধৰিব পৰা নাই।
যদি খিৰিকী আছিল ইমান ডাঙৰ কিয়? যদি দৰ্জা আছিল ইমান সৰু কিয়? এইটো আমি তেতিয়াই আহিছোঁ। একো নাই, একো নাই। তেতিয়া আহিছোঁ। এইটোৱেই হয়, এইটোৱে সেই গুফাটো। আমি শিৱ মন্দিৰ লগৰ এজনে ক'লে শিৱ মন্দিৰ থকা বুলি। এইটো শিৱ মন্দিৰ। এইটো এটা পুখুৰী, ইয়াৰো কিবা নহয় কিবা এটা আছে। সিহঁতে ওপৰত গৈছে আকৌ তলে। এইটোৱেই হ'ল সেই তলাতল ঘৰ। তো এয়া চেলফি উঠাত ব্যস্ত, তাৰ পৰা বাগৰি পৰিলে ভাল পালোহেঁতেন। তাক দিয়া এইটোৱে শিৱ মন্দিৰ ওপৰত ত্ৰিশূল এডাল আছে। এইটো ইয়াতে আগতে এটা শিৱলিংগ থকা বুলি শুনিছিলোঁ, বৰ্তমান কিন্তু দেখা নাই লিংগটো। তথাপিও তাৰ আকৃতি ইয়াৰ পৰা আমি গম পাওঁ যে ইয়াতে শিৱ পূজা কৰা হৈছিলে আহোমৰ দিনত। আপোনালোকে চাব পাৰে। ভূত ওলাইছে নে মানুহ এইটো গম পোৱা নাই আমি। আমি দেখাব গৈ আছোঁ আপোনাৰ এক্সক্লুজিভ। এইটো এটা গুফা, একো দেখা নাপায়, আন্ধাৰ। ক'ত কি আছে একো ধৰিব পৰা নাইচোন। এয়া এণ্ট্ৰি কৰিলোঁ আকৌ এবাৰ বেলেগ এটা কোণত। অঁ চব এইবিলাক অতীতত শিৱ পূজা হৈছিল। অতীতত শিৱ পূজা কি হ'বই, চব পূজা হৈছিল। এইয়া বেলেগ একো নাই ইয়াতে, দুনিয়াৰ ঘৰে ঘৰ আছে। এইটোৰ পৰা সেইটো যায়ে আছোঁ। আহোম মানুহবিলাক ইমান চুটি চাপৰ আছিল নেকি মই ধৰিব পৰা নাই কিন্তু কেছটো। এইবিলাক কি 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 হিচাপত বনাইছিলে? এইবিলাক ইমান হালি হালি যাব লগা আছিল নেকি? বুজিয়েই পোৱা নাই। এইবিলাক কি একো নাইচোন ইয়াত। আমি গৈ আছোঁ এটাৰ পিছত আন এটা কোঠালৈ, আমি গৈয়ে আছোঁ, তথাপি অন্ত হোৱা নাই এতিয়ালৈকে। এতিয়া আমি এটা বিশেষ কোঠালৈ আহিছোঁ। এইফালে এইফালে আমি এনেকে আহিছোঁ। ইয়াতে কি হৈছিলে? এইডোখৰ ঠাইত কি হৈছিলে?
আজি ইয়াতো বৰষুণ, গুৱাহাটীত যেনেকৈ বৰষুণ একদম বানপানী হৈ গৈছে, ইয়াতে চাব পাৰে। মই বৰ্তমান শিৱসাগৰতে আছোঁ, আপোনালোকে চাওক বৰষুণ। যি বৰষুণ দিছে গাড়ী চলাব পৰা নাই, গতিকে আমি ৰংঘৰলৈকে গৈ আছিলোঁ, আধাতে ৰখিব লগা হ'ল। আপোনালোকে চাব পাৰে যি দবাপিটা বৰষুণ দিছে। হয়তো গুৱাহাটীৰ নিচিনা বানপানী হ'ব নেকি। চাওক কি হয়, যাব পাৰোঁনে নাই। আমি বৰ্তমান ইয়াতে ৰখিছোঁ, মোৰ ফ্ৰেণ্ড মোবাইল টিপি আছে। বাইকখন ইয়াতে নাই, মোৰ বাইকখন আগলৈকে আছে। এইখন দেখিছোঁ চাগে আপোনালোকে।